আদম পাহাৰত 68 ইঞ্চি ভৰিৰ চিহ্ন। আদম আলাইহি ৱাছাল্লামৰ ভৰিৰ চিহ্ন চাবলৈ হাজাৰ হাজাৰ মানুহৰ ভিৰ। এই পাহাৰ শ্ৰীলংকাত অৱস্থিত। সৰ্বপ্ৰথম হজৰত আদম আলাইহি ৱাছাল্লামৰ পদাৰ্পণ হৈছিল এইখন পাহাৰত। এই পাহাৰত আদম আলাইহি ৱাছাল্লামৰ ভৰিৰ চিহ্ন আছে, যাৰ কাৰণে এই পাহাৰৰ নাম আদম পাহাৰ বা আদমছ পিক ৰখা হৈছিল। 1851 খ্ৰীষ্টাব্দত এই ভৰিৰ চিহ্ন দেখিবলৈ পাইছিল আৰবৰ চুলেইমানে। পবিত্ৰ পাহাৰ প্ৰদৰ্শন কৰিছিল বিখ্যাত আৰব দাৰ্শন ইবনে অদুতা। মাৰ্ক অৱ ফেলুৱে এই ভৰিৰ চিহ্নক সন্মান জনাবলৈ এই পাহাৰত আৰোহণ কৰিছিল 1292 চনত। চীনৰ পৰা ভেনিছ যোৱাৰ সময়ত এই ভ্ৰমণ কৰিছিল তেওঁ। আদম পাহাৰৰ আকৃতি ত্ৰিকোণীয়া। সৰ্বপ্ৰথম 1816 চনত লেফটেনেণ্ট মেলকমে আদম পাহাৰৰ জোখ দিয়ে। ইয়াৰ দৈৰ্ঘ্য 74 ফুট আৰু প্ৰস্থ 24 ফুট। ইয়াৰ মুঠ আয়তন 1776 বৰ্গফুট। ইয়াৰ ওপৰ ভাগত আছে এটা ডাঙৰ শিল, যাৰ উচ্চতা 8 ফুট। আচৰিত কথা এইটোৱে যে শিলৰ ওপৰত আছে আদম আলাইহি ৱাছাল্লামৰ ভৰিৰ ছাপ, যাৰ দৈৰ্ঘ্য 68 ইঞ্চি আৰু প্ৰস্থ 31 ইঞ্চি। পাহাৰত থকা ভৰিৰ চিহ্নটো চাবলৈ বহুত ডাঙৰ আকৃতিৰ। পাহাৰৰ তলত আছে সমতল ক্ষেত্ৰ। পাহাৰত উঠাৰ এটা বিশাল সিঁড়ি আছে, য'ত 4000 ষ্টেপ উপলব্ধ। এই পাহাৰ আৰোহণ কৰিবলৈ 16 পৰা 17 ঘণ্টা সময় লাগে। বছৰত মাত্ৰ 3-4 মাহ এই পাহাৰত আৰোহণ কৰিব পৰা যায়।